tamam kilipan hajar supoti mari hur ditingani ustani damar hur bondhu hore baturi খুটা টাউনজি ময়ো আছিলো এতিয়া ছাৰ সকলে কয় এই আগলে আচলতে ছাৰে যিধৰণে ক'লে যে আমাৰ 10 ভাগৰ আমাৰ কেৱল এভাগে আছে 9 ভাগ গুচি গ'ল গতিকে মই অলপ ক্ষমা বিচাৰিছোঁ আহি পাওঁতে কলম হ'ল আৰু তোমালোকৰ যি উৎসাহ উদ্দীপনা যিধৰণে মৰম আদৰ কৰিছা এইখিনি মই কেতিয়া অনুভৱ কৰা নাই যে সেই 1 ভাগো মোৰ 10 ভাগে লাগিছে তোমালোকে মৰম দি যাবা তোমালোকে সেই মৰমবিলাক শিৰত লৈ সদায় অসমীয়া ছবিৰ উন্নতিৰ হকে সদায় কাম কৰি যাম আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ নিকেতনৰ ছাৰ বাইদেউসকলক লগতে আমাৰ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি ৰূপজ্যোতি দীপুল নাথ ডাঙৰীয়া আটাইকে ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ পৰিৱেশ দিয়াৰ কাৰণে আৰু বিশেষকৈ মোৰ মনৰ পৰা দুটা তোমালোকৰ কণ ভাইটি ভণ্টিসকলক ক'বলৈ মোৰ সুবিধা দিয়াৰ কাৰণে যিহেতু আমাৰ জাতিৰ স্বাভিমান হ'ল আমি অসমীয়া জাতিটো জীয়াই থাকিবলৈ হ'লে আমাৰ চব থাকিব লাগিব গান নাচ ছবি প্ৰতিটো বস্তু জীয়াই থাকিব লাগিব সেই গতিকে মোৰ কৰ্তব্য হ'ল মই ছবি কৰা আৰু ঠিক তেনেকৈ তোমালোকৰ মাজতো আমাৰ বহুতবিলাক আমাৰ টেলেণ্ট আছে টেলেণ্ট লুকাই আছে কোনোবাই গান গায় কোনোবাই কবিতা লিখে কোনোবাই কাহিনী লিখে কোনোবাই ভাল খেলে কোনোবাই ভাল ছবি আঁকে কোনোবাই ভাল অভিনয় কৰে পঢ়াৰ লগতে তোমালোকৰ এই যিবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি মই চাগে আমাৰ স্কুলত চাগে কৰাই চাগে ছাৰে গতিকে পঢ়াৰ লগতে নিজৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এইবিলাক মানে কৰি যোৱা অভ্যাসটো সদায় কৰি যোৱা কাৰণ আমাৰ জীৱনটো এনেকুৱা হয় ক'ত কেতিয়া কাক লগ পাওঁ কি হয় কোনো ক'ব নোৱাৰে আমি এটা ৰাস্তাৰে গৈ থাকোঁ কিন্তু সেই ৰাস্তাটো এদিন তাৰপৰা আকৌ বেকা হৈ গম পাওঁ যে আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰিছিলোঁ বোলে গান গাইছিলোঁ সেই গানৰে গতি হয় সেই গতিকে পঢ়াৰ লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তোমালোকে অভ্যাস কৰিবলৈ নেৰিবা আৰু তোমালোকৰ যিখিনি সময় এই সময়খিনি ইমান এটা সুন্দৰ সময় ইমান এটা সোণালী সময় এই সময়খিনি আজি যদি মোক যদি সোধা যে আপোনাৰ আজি তাৰিখত জীৱনটো কেনেকুৱা লাগে মই ক'ম চবচে বেয়া লাগে কিয় বেয়া লাগে শুবলৈ সময় নাই খাবলৈ সময় নাই ভালদৰে কাপোৰ এযোৰ পিন্ধিবলৈ সময় নাই চুলিকেইডাল আঁচুবলৈ সময় নাই গতিকে জীৱন হ'ল নেকি এই যিখিনি জীৱন তোমালোকে হাঁহি খিকিন্দালি মাজে মাজে যে পাৰ কৰিছা এই সময়খিনি চবচে সোণালী সময় তোমালোকে ছাৰ বাইদেউকো যদি সোধা যে ছাৰ বাইদেউ আপোনালোকেতো আমাক পঢ়ায় আপোনালোকে কেনেকুৱা লাগে আমাৰ সেই দিনবিলাকলৈ উভতি যাবলৈ মন যায়নে ছাৰসকলে যায় চাগে নহয় চবৰে যায় গতিকে এই সোণালী সময়বিলাকত হাতত হাত ধৰি তোমালোকে ইজনে সিজনে আগবাঢ়িলে তুমি চাবা বন্ধুত্বসুলভভাৱে চাবা তোমালোকে এদিন সফল হ'বাই তোমালোকৰ নিজৰ গন্তব্যস্থানত আৰু এটা কথা কি বন্ধু ছাৰে যিটো অলপ আগতে ক'লেই যে আমি বন্ধুৰ ছবিৰ প্ৰচাৰ উদ্দেশ্যে ইয়ালৈ আহিছোঁ বন্ধু এটা এনেকুৱা শব্দ এনেকুৱা এটা পৰিসৰ যাৰ কোনো ইমান ডাঙৰ এটা পৰিসৰ সেই পৰিসৰটো আমি সাঁতুৰি আমি শেষ কৰিব নোৱাৰোঁ ইমান ডাঙৰ এটা পৰিসৰ কেৱল আমি ছবিৰ যোগেদি এটা সৰু কাহিনীৰ যোগেদি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ আমাৰ সেই নিভাঁজ বন্ধুত্বৰ আৱেগবিলাকক মৰমবিলাকক কিন্তু আজিকালি আমাৰ ছ'চিয়েল মিডিয়াৰ যুগ হোৱাটছআপ হওক ফেচবুক হওক এই ফেচবুক হওক হোৱাটছআপ হওক এইবিলাক কিন্তু প্ৰকৃতাৰ্থত বন্ধু নহয় দেই এইবিলাক সেই গতিকে যিমান পাৰা তোমালোকে কথা পাতিবা ইজনে সিজনৰ লগত বহি কথা পাতিবা আড্ডা মাৰিবা আজি কিবা এটা নাজানিলে ছাৰ এইটো নাজানিছোঁ বা বাইদেউ এইটো নাজানিছোঁ বা বন্ধু তোমালোকে ল'ৰা বন্ধু ছোৱালী বন্ধু আটাই ইজনে সিজনৰ লগত কথা পতা তুমি চাবাচোন তোমালোকৰ বন্ধুত্ববিলাক আৰু গঢ় লৈ উঠিব আৰু বন্ধুত্বটো হ'ল এটা অনুভৱ সেইটো অনুভৱটো
কথাৰে আমি বুজাব নোৱাৰো, কেৱল নিজৰ অনুভৱ। তুমি যে চকু বন্ধ কৰি তুমি চাবা যে মোৰ প্ৰকৃতাৰ্থত কোনজন বন্ধুৱে বা কোনজনী বান্ধৱীয়ে মোৰ জীৱনত ইমানখিনি উপকাৰ কৰিলে, তাৰ বন্ধুৰ সেই অৰ্থটো আমাৰ মাজতে সোমাই আছে। সেই গতিকে এই সৰু সৰু ঢিটিঙালি, এই সৰু সৰু দুষ্টামিবিলাকক লৈ আমি ছবিখন বনাইছোঁ আমাৰ এটা কাহিনী হিচাপে। গতিকে অহা 4 নৱেম্বৰ ছবিখন তোমালোকে চাবা আৰু প্ৰত্যেকেই নিজক দেখা পাবা। আৰু আমাৰ ছাৰ বাইদেউসকলকো কৈছোঁ, নিজক দেখা পাব সেই ছবিখনত। সেইজন মই আছিলোঁ, সেইজনী মই আছিলোঁ। তোমালোকে যদি ছবিখন চোৱা গম পাবা যে সেইটো দেখোন মই, সেইটো দেখোন সি, অনুভৱ কৰিব পাৰিবা। আৰু আজি বহুত পলম হ'ল আৰু আমাৰ আৰু ভাইটি ভণ্টিসকলো আৰু বাকী আমাৰ কলেজবিলাকৰ ৰৈ আছে, তেখেতসকলক এবাৰ দেখা দিওঁ। শেষত আটাইলৈ মই বিনম্ৰতা অনুৰোধ কৰিছোঁ যে বন্ধুত্ব সুলভভাৱে তোমালোকে আগবাঢ়ি যোৱা আৰু অহা 4 নৱেম্বৰত বন্ধুৰ লগত বন্ধু চাবলৈ যোৱা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। ইয়াত আমি অনুভৱ কৰিব পাৰিম যে আমাৰ শিকিবলৈ বুজিবলৈ আৰু বহুত বাকী আছে। আৰু যদি ভালটোক ভাল বুলি কোৱা যায়, তেতিয়াহ'লে আমি এইটো বুজিম যে হয়, যে মানুহে আমাক মৰম কৰে, আমাৰ দায়িত্ব আৰু বাঢ়িলে। সেই গতিকে পুনৰবাৰ কৈছোঁ, অসমীয়া ছবি আমি চোৱা এটা পৰিৱেশ, আমি অসমৰ গাঁৱে ভূঞে যদি গঢ়ি তোলোঁ, যদি আজি আমাৰ মৰিগাঁও যিটো হলত আমাৰ যদি অসমীয়া ছবি চোৱাৰ তোমালোকলৈ বন্ধুত্ব সুলভভাৱে মৰম আগবঢ়াই তোমালোকৰ বিদায় মাগিছোঁ। শেষত বন্ধুক উৎসৰ্গা কৰি বন্ধুৰ যিটো শিক্ষকী মই দুগান বন্ধু মেলিছোঁ। ভাগৰ বুজি কেনেবাৰো কান্ধত পৃথিৱী দাঙিলো, তামান কিৰি পাৰিলো। এই যে অলপ আগতে কি পাইছিল, হেজাৰ চুপতি মাৰিলো, সৰু 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 ঢেটিঙালি, সৰু দুষ্টানি, ডাঙৰ নহম যেন কাহানি, সৰু 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 বাগৰি যদি জ্যোতি বন্ধু ধৰিবা তুমি। সেইবাৰে হাতত হাত ধৰি আগবাঢ়ি যোৱা। 4 নৱেম্বৰত ছবিগৃহত লগ পাম। আৰু শেষত ছবিখনৰ এটা সংলাপ আছে। তোমালোকে যদি ছবিখনৰ ইউটিউবত চোৱা নাই, ইউটিউবত ঘৰলৈ গৈ তোমালোকে তাত চাৰ্চ কৰিবা বন্ধুক ট্ৰেইলাৰ কৰি। চাইছানে ট্ৰেইলাৰটো কোনোবাই? ট্ৰেইলাৰটো তুমি চাৰ্চ কৰিবা বন্ধু বুলি পাবা। আৰু বন্ধু সেই ট্ৰেইলাৰটো আৰু আজি এটা গীত ৰিলিজ হৈছে। গীতটোৰ নাম হ'ল আমাৰ ঝুমৰে ঝুমু। আমাৰ বন্ধু ছবিখনৰ গীত নীল আকাশে গাইছে, তোমালোকে ইউটিউবত পাবা। আৰু 10জন বন্ধুক প্ৰত্যেকে শ্বেয়াৰ কৰি দিবা আৰু সিহঁতকো ক'বা 10জন বন্ধুক শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু আমি এইটো বস্তু বিচাৰিছো যে অহা 4 নৱেম্বৰ আমি অসমত ফ্ৰেণ্ডশ্বিপ ডে পালন কৰিম। কাৰণ বন্ধু এজনক ভাল পাবলৈ কোনো সময়ত আমাৰ ডেট নালাগে। মোৰ মাক ভাল পাবলৈ কোনো এটা তাৰিখ নালাগে, মোৰ দেউতাক ভাল পাবলৈ কোনো তাৰিখ নালাগে। ভাল পোৱাটো আমাৰ হৃদয়ৰ বস্তু, মনৰ বস্তু, মগজৰ নহয়। সেই গতিকে আমি অহা 4 নৱেম্বৰত অসমত আমি ফ্ৰেণ্ডশ্বিপ ডে উদযাপন কৰিম। কৰিম নে? কিমান তাৰিখে? মই এটা সংলাপ কম, কোকো কোলা পেপচি, তোমালোকে ক'বলৈ হিৰো আমাৰ সেক্সি। কোকো কোলা পেপচি, কোকো কোলা পেপচি। Thank you.